ফ্ৰম এইটো যোগেদি সকলো ছাত্ৰ ছাত্ৰীক আমি ভাল এটা মেছেজ আমি দিব পাৰিম কাৰণ সকলো ক'ব গ'লে 75%ৰ বেছি ল'ৰা ছোৱালী আজিকালি ডিজিটেল মিডিয়া ইউজ কৰে আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত হওক বা এক্সামৰ ক্ষেত্ৰত হওক বা লাৰ্ণিং এণ্ড টিচিং যিকোনো ক্ষেত্ৰত আজিকালি ডিজিটেল মিডিয়াৰ যোনটো ইম্পৰ্টেঞ্চ সেইটো আমি ডিনাই কৰিব নোৱাৰোঁ আৰু যিমানখিনি নলেজ আমাক লাগে যিমানখিনি ইম্পৰ্টেণ্ট লেচন আমি শিকিব পাৰোঁ এইটো হ'ল ডিজিটেল মিডিয়া আৰু নট অনলি দ্য ডিজিটেল মিডিয়া অল কাইণ্ড অফ মিডিয়া আমি বহুতখিনি বস্তু আমি শিকিব পাৰোঁ আৰু মই এটা কথা ক'ম ইনফৰমেশ্যন ইজ নলেজ এণ্ড নলেজ ইজ এডুকেশ্যন এণ্ড এডুকেশ্যন ইজ এ কণ্টিনিউৱাছ প্ৰচেছ আমি সমাজৰ যিমানবোৰ ল'ৰা ছোৱালী আছে স্কুল গোয়িং ষ্টুডেণ্টছ তেখেতসকলক আমি এটা ইনস্পিৰেশ্যন দিব লাগিব যে ষ্টিল উই আৰ লাৰ্ণিং আমি এইটো এটা মেছেজ দিব লাগিব কাৰণ এডুকেশ্যন নহ'লে সমাজত কোনো মানুহে ভাল কাম কৰিব নোৱাৰে আৰু এডুকেশ্যন যদি আমি ল'ব পাৰোঁ আমি যদি এডুকেশ্যন আমি শিকিব পাৰোঁ তেতিয়াহ'লে উই উইল বি ৱেল বিহেভ উই উইল হেভ গুড পাৰ্চনেলিটি এণ্ড উই কেন এনচিয়ৰ পিচ ডেভেলপমেণ্ট ইন দ্য society and the country. So Malala Yousafzaiৰ কথা success story and Arunima Sinhar যোনটো success story সেইবোৰ success storyক আমি এটা source of inspiration হিচাপে আমি পাইছোঁ আৰু এইটো যিমানবোৰ স্কুল গোয়িং ষ্টুডেণ্টছ তেখেতসকলৰ মাজত এইটো ছাকচেছফুল ষ্টৰীৰ যোনটো মেছেজ এইটো আমি দিব পাৰিব লাগিব আৰু যোনটো ডিজিটেল মিডিয়া through digital media we can disseminate all this good message to the students. So I hope that all the newly elected members in the team of Gosaigaon Digital Media Press Club will take active part in the development of the society.